হেল্ল' বন্ধু বান্ধৱীসকল, মই জোনালী ব্লগৰ নতুন এটা ভিডিঅ'লৈ সকলো ইউটিউবৰ বন্ধু বান্ধৱীকে স্বাগতম জনাইছোঁ। আহকচোন আজি এটা মই নতুন ৰেচিপি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ। এয়া মই কাচকল লৈছোঁ। আজি মই কাচকল বনাম অকল বাকলিখিনি। চ' চাই যাওক ভিডিঅ'টো। এয়া কাচকলৰ বাকলিখিনি মই ধুনীয়াকৈ গুচাই ধুই মেলি এনেদৰে মিহিকৈ কাটি ল'লোঁ আৰু পিঁয়াজ এটাও কাটি লৈছোঁ লগতে, আৰু লৈ লৈছোঁ দুটা জলকীয়া। এতিয়া মই কেৰাহীখন উঠাই দিলোঁ আৰু তাত দি দিছোঁ তেল। কাচকলৰ বাকলি ভাজি খাবলৈ বহুতেই ধুনীয়া লাগে, বহুতেই টেষ্টি হয়। আপোনালোকে খাই পাইছেনে বাৰু? যদি খাই পোৱা নাই এনেদৰে ভাজি খাব। বাকীবিলাক ভাজি বনোৱাৰ নিচিনাকৈ কাচকলৰ ভাজি এনেদৰে ভাজি খাবলৈ বহুতেই ভাল লাগে। চ' চাই যাওক ভিডিঅ'টো। তেলখিনি গৰম হ'লতে মই দি দিলোঁ পিঁয়াজ আৰু জলকীয়া। সেইখিনি মই অকণমান ভাজি ল'ম। কাচকলৰ বাকলিৰ দুটা তিনিটা বহুতকেইটা ৰেচিপি বনাব পাৰি, আৰু তাৰে মই চাটনিৰ ৰেচিপিটো আগতেই দি থৈছোঁ কলৰ বাকলি। আৰু এতিয়া মই এনেদৰে ভাজি দেখুৱাইছোঁ। কাচকলৰ বাকলিটো মাজে সময়ে ভাজিও খাব পাৰি যদি আপোনালোকৰ খাবলৈ মন যায়। মই ইয়াত দি দিলোঁ হালধি, আৰু এতিয়া মই মিহিকৈ কাটি ৰখা বাকলিখিনি দি দিছোঁ। এইখিনি ধুনীয়াকৈ লৰাই মেলি মই ঢাকনি মাৰি দি দিম, আৰু তাৰ আগতে মই ইয়াত অকণমান নিমখ দি দিম সোৱাদ অনুসৰি। এয়া দি দিলোঁ মই নিমখ। এইখিনি ভালদৰে লৰাই মেলি মই এইখিনি সিজিবলৈ ঢাকি ৰাখি থৈ দিম। বন্ধু বান্ধৱীসকল, মোৰ এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে সকলোৱে চাব, আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই পোনপ্ৰথমবাৰৰ কাৰণে চাই সেইসকলে প্লিজ কৈছোঁ মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভাল লাগে ভিডিঅ'টো চাই লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া মোৰ হৈ গ'ল ৰেডি কাচকলৰ বাকলি ভাজি, আৰু মই অকণমান চাটনিও বনাইছিলোঁ। সেইখিনি সেয়া চাটনিটো খাবলৈ বহুত টেষ্টি হয়। মই আগৰ ভিডিঅ'ত চাটনি ৰেচিপিটো দি দিছোঁ। যিসকলে চোৱা নাই সেইসকলে চাব, নিশ্চয় পাব। আজিৰ কাৰণে বাই বাই, ধন্যবাদ।